জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তুহাৰী চৰণত ৰেণু শতকোটি বাৰ এক কৰহু প্ৰণাম। বটদ্ৰৱা থান বা বৰদোৱা থান অসমৰ এখন পবিত্ৰ তীৰ্থস্থান। অসমীয়া জাতিক স্বকীয়তাৰে গৰিমামণ্ডিত কৰা মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান হ'ল নগাঁও জিলাৰ বৰদোৱাত। সত্ৰ হিচাপে বৰদোৱা। বৰদোৱা শংকৰদেৱে প্ৰথম কীৰ্তনঘৰ নামঘৰ সজাইছিল বুলি জনা যায়। ইয়াতেই গুৰুজনাই প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱায়। 1470 চনত 21 বছৰ বয়সত গুৰুজনাই বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে। 1516-17 চনত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে। শংকৰদেৱৰ পিছত 1656 চনত গুৰুজনাৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতি বোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়।
বটদ্ৰৱা বা বৰদোৱা থানৰ বিশেষত্ব। বৰদোৱা সত্ৰৰ ভিতৰত থকা পবিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ, মণিকূট সহ কীৰ্তন ঘৰ, সাঁচি গছ, টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বৰদোৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধাকৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাতি, চৰিয়া ইত্যাদি।